Hey guys, welcome back to our channel. কি ও কেনে গুড নব সবকে বলা না নি আমি তিনিচুকীয়া গৈ আছো মাকুম আৰু এতিয়া আমি লখিমপুৰ পাৰ হৈ আহিলো আগে আগে দাদাহঁতৰ গাড়ীখন গৈ আছে আমি পিছে পিছে কিয় বগীবিলত উঠিলো অলপ আগত আমাৰ গৈ পেলাই টি পাৰ্টি হ'ব এটো হল ৰাতিৰ বগীবিল এখন এইফালে আমাৰ গাড়ী ৰখি আছে সবে তাত চাহ খাম এতিয়া একেলগে ঠাণ্ডা বতাহ এটা মাৰি আছে এইফালে এখন নদীখন এইফালে জোন এই তাত আমাৰ গাড়ীখন আছে মই অকলে আহি আছোঁ এইফালে এয়া এইফালে ৰাস্তাত এই তালৈকে কোনো নাই এই তাত কাঞ্চনজংঘা বুলি জুবিনে যিখন যে ইনগ্ৰেশ্যন কৰিছিলে এখন তাত আছে ধুনীয়া লাগিছে ইয়াৰ পৰা দেখিবলৈ কালাৰিং হৈ আছেতো পানীৰ মাজত নদীৰ মাজত চুপাৰ এইফালে যোনটো সাপ ওলাই আছে আৱাৰ নিয়ৰ পটল টি পাৰ্টি হ'ব এতিয়া চিনিবা ঠাণ্ডা লাগিছে নে ঠাণ্ডা লাগিছে না বহুত ঠাণ্ডা লাগে তো এতিয়া বাজিছে কেইটা 12:17 আৰু আমি আহি এন্ট্ৰি মাৰিছোঁ বিয়া ঘৰত বহুত ধুনীয়া লাগিছে এইখিনি কাইলৈ মাহলটো আৰু বেছি ভাল লাগিব ন এফালে আমাৰ লখিমপুৰৰ ৰাইজ আহি আছে ৰান্ধনীশালত কাম আৰম্ভ হৈ গৈছে আৰু তাৰমানে অলপ পিছতে খানা বনোৱা ষ্টাৰ্ট হ'ব এইবিলাক পুৰা মছলা চবফালে ভৰি আছে মছলাখিনি দেখি বহুত ভাল লাগিছে দেই একদম পুৰা সজাই থৈছে সেইবোৰ কাম চলি আছে পাচলি কাটা অলপ পিছতে খানা ষ্টাৰ্ট কৰিব এইজনী আমাৰ অকমানি কইনা গা ধুই আহিছে তাই আমি ঢলাশদিয়া গৈ আছো এতিয়া আৰু এতিয়া আমি আহি পেলাই এইখিনি পাইছোহি তালাপ ইয়াৰ পৰা আৰু 11 কিলোমিটাৰ আছে ঢলাশদিয়ালৈ সো বাকি সব जानने के लिए जुड़े रहिए हमारे साथ আৰু এতিয়া আমি উঠিছো ইণ্ডিয়া's longest river bridge ঢলাশদিয়া what a view বিয়াৰ মাজতে বাক মেনেজ কৰি দলংখন এপাক চাই আহো বুলি আমি ওলাই আহিলো আমি ঢলাশদিয়াৰ ইটো মূৰৰ পৰা এতিয়া উভতি গৈ আছো আৰু এই দলংখনৰ দৈৰ্ঘ্য কিমান জানেনে 9.50 কিলোমিটাৰ আৰু দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2011 চনৰ নৱেম্বৰ মাহত আৰু শেষ হৈছিল 2017 চনৰ 10 মাৰ্চত ইমান এটা দীঘলীয়া সময় অকণমান দেখুৱাবলৈ চাম কাৰণ সেইফালে নদীখন আছে এইখনে হৈছে লোহিত নদীখন লোহিত নদীখনৰ ওপৰত আছে এখন দলংখন য'ত টোটেল 182টা খুঁটা আছে তথাপিও আমি অকণমান ৰ'লো ইয়াতে আৰু চব নামিছে ফটো উঠিবৰ কাৰণে আমাৰ কেমেৰামেন ৰেডি কেমেৰামেন ক'ৰবাত যাব লগা হৈ গ'লগৈ মই আহিলোঁ ৰাস্তাটোৰ ইফালে পাৰ হৈ পেলাই সেইফালে আছে সেই আঁতৰত আছে সেই নৈখন আৰু এইখিনিত গোটেই জংঘলেৰে ভৰি আছে এতিয়া পুৰা ফটো উঠাত বিজি একদম গ্ৰুপ হৈ লৈছে পুৰা ফটো উঠাত বিজি এইটো হৈছে হিন্দুস্তান লিভাৰ মাকুমৰ একেবাৰে ওচৰত মাকুমতে অৱস্থিত বুলি ক'ব পাৰি এইটো
বাকী আমি ৰাস্তাৰ পৰা আছোঁ যিহেতু ইয়াত সোমাবলৈ নিদিয়ে, বাহিৰৰ মানুহ এলাউড নাই। চ' এনেকৈ ফুটেজটো ল'ব লগা হৈছে। এইফালে বহুত এটা ডাঙৰ এৰিয়া হয়। মেকআপৰ পৰ্ব আৰম্ভ হৈছে। কিছু সময়ৰ পিছত আমি কইনাক ধুনীয়াকৈ দেখা পাম। কইনাজনী আধা আধি ৰেডি হ'লেই বাৰু। ভিডিঅ' ফটো নহয়, পোষ্ট দি দিব নালাগে। আৰু কইনা আহি এতিয়া ৰভাতলিত বহিছেহি। ইমান মৰম লাগিছে তাইক, পোৱালীজনী। খানা ৰেডি আৰু ৰিচেপশ্যন ষ্টাৰ্ট হৈ গ'ল এয়া। এইজনী কইনাৰ মাক। অ কেলে গোটেই মই চবকে বনা নাই নি? ফটো মাৰিব লাগিব। আমাৰ ছোৱালীহঁত ফটো উঠিব ৰৈ আছে মামাৰ কাৰণে। মনম আৰু বুমনে প'জ দি আছে ফটো উঠিবলৈ। আমাৰ ঘৰৰ ফালৰ পৰা গিফ্টটো মই কইনাক পিন্ধাই দি আছিলোঁ। কইনা মানে বিকু, আমাৰ সৰু বাৰ ছোৱালী। চিমিয়ে ধুনীয়া প'জ এটা দি দিলে ফটোৰ কাৰণে। আমাৰ কইনাৰ চেলিব্ৰেশ্যনটো এইগৰাকীয়ে খাই দিলে। এতিয়া দুয়োজনীৰ মাজত কাজিয়া। কইনা আজি কাজিয়া কৰিছে বিয়া দিনা। কি কৰিছে? কানিয়াই আমাৰ চাহ খাই আছে। মই ধুনীয়া ছোৱালীবোৰ বাচি আছো। প্ৰতিযোগিতা হ'ব এতিয়া। পুৰা বিজি আছে। কিহত বিজি আছা তুমি? কেমেৰা। এইটো পুতল, এইটো কাজু, এইফালে আমাৰ তিনিচুকীয়া ভণ্টি, এয়া মাহী। আৰু ঘৰ যোৱাৰ সময় আহি পালেহি। যাবলৈ মনো যোৱা নাই, কিন্তু যাব লাগিব কিয়নো কাইলৈ সকলোৰে কাম আছে। আমি ঘৰলৈ যাবলৈ লোৱা দেখি বাৰ মনটো একদম সেমেকি উঠিলে। সেমেকিবলগীয়া, আমি যিহেতু বিয়া দিনাই ঘৰলৈ আহিবলগীয়া হৈ গ'ল।